এই কম্পিটিশন সমানে দিম দেই গলা গপকে খানি দিবি ৰ এফালে গ'ল ঠিকে গ'ল পুৰা গাৰ শক্তি লগাই জ্বলা টেঙা জিভাত জ্বলা দাঁতত টেঙা ইফালে কেপিয়ে ধৰিছে তো বন্ধুসকল এয়া দেখিছে এয়া হাবি মানে এইখন হাবিৰ নাম হৈছে হাবুঙীয়া হাবি আৰু ইয়াতে এয়া মহ চৰাবলৈ আহিছে দেখা পাইছে এনেকে জাক মহ বৰ্তমান মই এইটো জেগাতেই দেখিছোঁ এইটো ৰুদ্ৰপদৰ ওচৰত আছে আৰু এই ভাইটিজনে এতিয়া আমাক আম পাৰি দিব এতিয়া কি নাম তোমাৰ আকাশ এতিয়া এই আকাশলম্ভী আম ডাঙৰ আম গছবিলাকত এতিয়া আকাশ উঠিব এতিয়া আকাশ অকৰা গুটিও লাগি আহিছে মূৰত কি কৰিলে হয় আচ্ছা বৰ্তমান আমি সোমাই আহি আছোঁ অলপ ভিতৰ জেগা নহয় বহুতেই ভিতৰ জেগা এইটো অলপ ভিতৰ বুলি ক'ব নোৱাৰি জেগা এইটো দেখিছে এইটো মিঠা আমৰ গছ আৰু সেইটো কৈছে আধা মিঠা বোলে জানো আৰু এতিয়া আমি এটা কিবা কিবি যুদ্ধৰ অস্ত্ৰ বনাব লাগিব বনা ওপৰত আমি ওপৰত যাব লাগিব তেতিয়ালৈকে মই অস্ত্ৰ পাৰিলোঁ কি আছে তোমাৰ এই তাকে হ'ল বুটলুং গৈ আৰু এটা আছে ৰখি দিয়া ৰ'বা এইটো মাৰি লওঁ मार तुमसे ना हो पाएगा मार चला লাগিছে কিন্তু নকৰিলে প্ৰেছাৰটো নাই হয়তো পাঁচটামান সেইটো নহয় একো নহয় সেইটো মজা লাগিব সেইটোহে টেষ্ট আছে সেইটোহে মজা ধুনীয়া গোন্ধ মজা গোন্ধ अरे कहना क्या चाहते हो তো এই আমটো এনেকৈ জোৰত মাৰা হৈছে ফাটি গৈছে মজা লাগিছে মিঠা দাঁত চাবি
আম লৈ আহিলোঁ। আমি বহুত দূৰত আহিছোঁ বাৰু। আমি অলপ চাফা জেগাখিনি যাম। সেইটো দৌৰি দৌৰি আহিছে। চেগুন পাত লৈ আহিলে। চেগুন পাত মজা। মজা পেলাই দিওঁ আকৌ। মজা পেলাই দিওঁ আৰু এই টেঙা টেঙা মিঠা আধা মিঠা কোনটো? এইটো এইটো আধা মিঠা এইটো টেঙা এইটো আধা মিঠা টেঙা মিঠা আধা মিঠা তাত আছে নেকি আৰু? নাই এনেই আছে টেঙা তাৰ পৰাই থাকিম পানী কিন্তু খাটো শিকি গ'লোঁ। আম পকিলে খাম নপকিলে ঘৰলৈ লৈ যাম যাম। আমি আম পকালে নৰখোঁ আৰু ঘৰলৈকো নিদিওঁ। এতিয়া ডাইৰেক্ট চেলিয়াইছে আৰু ইয়াত খোৱা যাব। সেই আমাৰ শ্বৰ্ট বুদ্ধি লগাই আছোঁ। যিসকলে ভিডিঅ'টো চাই আছে প্লিজ অনুগ্ৰহ কৰিছোঁ মুখ নলগাব, কাৰণ বহুত কষ্টত পাৰি পেলাই খাবলৈ ধৰিছোঁ। আপোনালোকেও যাওক, হাবিত পাব। गजब बेइज्जती है। দুটা হাতৰ মেচিন वाह क्या सीन है। তো বন্ধুসকল, এয়া আমাৰ আম বৰ্তমান তো ইয়াৰ হৈ গৈছে আৰু তো লাষ্ট ফিনিচিং ইয়াক দি আছে ফিনিচিং। নেপালী কাটিং দি আছে পূৰা। চেলিয়াই বখলিয়াই পূৰা দি আছে। কাটিং মাষ্টৰটো দেখাই দিওঁ। আৰু আমাৰ আম পাৰিবলৈ আহোঁতে এই ফৰ্মতিয়াওতে যিখন হ'ল ই এনেকুৱা এটা ফৰ্মতি মাৰিলে এনেকুৱা ক'ৰবাত ডালত লাগি পেলাই তাৰ অলপত মূৰত পৰা নাই। ভাল বাচিছে। মুণ্ডি ফুটি এনে লাঠিডাল ইয়াত ৰখি থাকিলে হয় এনেকে ভাল বাচিছে। কিন্তু মই এই আমখিনিৰ পৰা বৰ্তমান দূৰত আছোঁ, কথা কৈ আছোঁ কিহৰ কাৰণে জিভা পানী টুপুৰ টুপুৰ পৰি আছে। তো তাত নপৰক বুলি ইয়াত ৰখি আছোঁ দূৰত। মই আহোঁতে আৰম্ভণিতে মই কৈছোঁ এই ল'ৰাজনক মিনি টাৰ্জান বুলি কিয় কৈছোঁ। গোটেই জংঘলত চাপ্পা চাপ্পা চিনি পায়। আৰু এয়া পলিথিনত নিমখ জলকীয়া এনেকৈ গোটাই মানে লগত লৈ ফুৰে। এইখন বেগখনত যিটো বহি আছে সেইখন ইয়াতো আছে আৰু যোগাৰ আৰু আছে তাত। নিমখ সৰহকৈ দিয়া। তুমি খোৱা নিমখ সৰহকৈ? অঁ সৰহকৈ দিয়া। চামুচ দুখনমান লৈ ফুৰিবা। সেই কাটা চামুচ বনাই দিওঁ। অঁ এই দেখোন দে এই নালাগে থওঁ, হাত ধুই পেলাম খাই পেলাই। জেং কৰি আছে বাদ দে বহা চহা এখন চাখন আৰু এক চকল টেষ্ট কৰি চাওঁ। উঠ জলকীয়া খুটি চুপাৰ। থেংক ইউ আকাশ, বঢ়িয়া। যে আকাশে লতা চটা বগোৱা নে নাই? চব বগাই এই বঢ়িয়া। এইডাল পাই গ'লোঁ। টেঙাটো কিন্তু মজা লাগিছে। যিটো টেঙাটো যে মিঠা আমৰ লগত টেঙা মিশ্ৰণ, ৱাও মজা মিশ্ৰণ। এটা বনাই লওঁ। অ' বাপৰে, সপোন ফলিয়াই গ'ল ৰে। কিয়? তো ইয়াতে এটা কাহিনী আছে যে মই আম খাবলৈ ইমানেই মন গৈ আছিলে, যোৱাকালি দুপৰীয়া অকণমান সময় শুলোঁ। মজা টেঙাটো ইয়াৰ পিছত যিটো কেপি গোল্ডৰ পেকেট আছে সেইটো খাব পাৰিমনে? তো আমাৰ মাজৰ পৰা এটা চাৰেণ্ডাৰ কৰিলেই সেইটো সেহাই আছে। এতিয়া আকাশ আৰু মই কম্পিটিশ্যন মাৰি আছোঁ পুৰা। চাওঁ কিমান দূৰ পাৰোঁ, কোন জিতে।
দুজনে মাৰি আছে পূৰা আৰু মই চাৰেণ্ডাৰ কৰি দিলোঁ অলমষ্ট মোৰ ডান হৈ গ'ল এতিয়া আজি টেঙাই গ'লে হা টেঙাই গ'ল টেঙা গৈছে আৰু এই কম্পিটিশ্যনৰ পৰা নিমখ দি পূৰা লোৱা হৈছে জুতি বেয়া দিছে বেয়া দি আছে লাগি আছিলোঁ লাগি আছোঁ বৰ্তমান ঘাম লাগিছে কেইটাত এৰি দিয়া নাই কিয় ঘাম লাগিছে জলকীয়া খাই এৰি দিয়া নাই লাষ্টত আমাৰ হাঁহ বেয়া হ'ব এতিয়া হৈ গ'ল ফিনিছ নহয় এইখন আৰু কিনো আৰু এখন এৰি আছে জলকীয়াকেইটা চাই বৰ ভয়ংকৰ জ্বলা জ্বলাইছে দেই জলকীয়া এটা খাবলৈ বহুত যাব লাগিব নহ'লে বাটে বাটে টুক দিব লাগিব আম বাৰু আমি চবেই খালোঁ যোনে যিমান পাৰে সিমানখিনি খালে তাৰপিছত এতিয়া চবচে ডাঙৰ কথাটো হ'ল আম খোৱাৰ পিছত আৰু এটা ডাঙৰ কম্পিটিশ্যন আছে কোনে চবাব পাৰে জংঘলৰ মাজত আম খোৱাৰ পিছত কেপি কম্পিটিশ্যন হ'ব কোনে কিমান চুবাব পাৰে আৰু কিমান দেৰিলৈকে পাৰে কেপি কম্পিটিশ্যন ইটিং চুগাৰ ন পাপা 3 পুৰা গাৰ শক্তি লগাই জিভাত জ্বলা টেঙা জিভাত জ্বলা দাঁতত টেঙা বোলে কেপি আনিব ধৰিছে চবাই আছোঁ দেই হাৰ মনা নাই কিন্তু এতিয়াও हार के आगे जीत है हार के आगे गला ठीक है केपी का हार के आगे जीत है और हार जीतने वाले को भूसी वाले कहते हैं তেৰিকা আমি আহিছিলোঁ বেলেগ ৰাস্তাৰ দলনি ফালি জংঘলৰ মাজেৰে এতিয়া গৈ আছোঁ বিন্দাছ নদীৰ পাৰে এয়া যদি যাওঁ বুলি তেতিয়া নাযাওঁ বুলি কি আছে এয়া হাতত বোকা দেখিছে সেই ভাইটিজনে যিকেইটা মহ আনিছিলে মহে কেলা এনেকে মাৰিছে বা অকৰাগুটি আমি যে আগতে স্কুলত এনেকে লৈ এয়া মনত পৰিছে আপোনাৰতো মোৰতো যাওঁ লাগিলে বাহ ছিগি থাকিব চিনি পেলাব এইটোৱে তো বন্ধুসকল আমি ফাইনেলি জংঘলৰ পৰা ওলাই আহিলোঁ আম খালোঁ লগত কেইটামান লৈও আহিছোঁ আৰু কেপি কম্পিটিশ্যনৰ বাৰু চব জিতিলে কোনো নাই চবেই টেকনিক লগালে নিঞ্জা টেকনিক লগালে চবেই যোনফালে আম খাইছে সেইফালে কেপি নাই চুপোৱা বেলেগ ফালে চুপাইছে তো যি হওক কি নহওক আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলে বাই বাই এখন বাইক ইয়াতে পাৰ্কিং কৰি থৈ গৈছিলোঁ বসন্তী ঠিকে আছে নিয়া নাই কোনেও